এই আইতাসকলক দেখা পাইছে নহয়, যিহেতু আজি এটা বিশেষ দিন। আজি হুলৌ দিৱস 24 তাৰিখ, বিশ্ব হুলৌ অক্টোবৰৰ 24 তাৰিখে উদযাপন কৰা হ'ব। তাৰ নিমিত্তে ইয়াত হিল্লোল ভাঙি ৰাইজে আজি লাই খুঁটা স্থাপন কৰিব ওলাই আহিছে। আপোনালোকৰ সকলোকে ইয়াৰ যোগেদি বাৰ্তা দিব বিচাৰিছোঁ। গতিকে বিশ্ব হুলৌ দিৱসৰ দিনাখন যিহেতু আমাৰ ইয়াত এটা অনুষ্ঠান আয়োজন কৰা হৈছে, সকলোটোকে নিমন্ত্ৰণ হৈ আগবঢ়াইছোঁ। আজি প্ৰথম দিনা আমি দৃশ্যাংশ দেখুৱাইছোঁ। আমাৰ ৰূপহী সত্ৰৰ সত্ৰাধিকাৰে আজি আমাৰ লাই খুঁটা স্থাপন কৰিছে। গতিকে এই কাৰ্যভাগী পবিত্ৰ কৰ্মভাগীত আমাৰ ৰাইজে হিল্লোল ভাঙি ওলাই আহিছে। যিহেতু বাৰেতিৰ প্ৰত্যেকখন ঘৰে একোখন বনাঞ্চল, প্ৰতিটো ভেটিতেই একোখন বিশাল বাৰী। ইয়াতে আমাৰ কিমান হুলৌ, ঘৰচীয়া হুলৌ, যিহেতু বন ঘৰচীয়া হুলৌ ইয়াতে আমি দেখা পাব। আপোনাৰ যিহেতু পৰ্যটকৰ এটা থলী হিচাপে আমি যুৱচামে প্ৰয়াস কৰিছোঁ। গতিকে এই বিশ্ব হুলৌ দিৱস দিনাখনেই আমাৰ ইয়াত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পদাৰ্পণ কৰিব। গতিকে আশা কৰোঁ আজি এই অনুষ্ঠানটোত আহি আপোনালোকে আমাক সাফল্যমণ্ডিত কৰিব, আৰু যাতে আমি ভৱিষ্যতৰ দিনত এনেদৰে প্ৰকৃতিক কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ, আমি জীৱ জন্তু কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, তাৰে এক নিৰ্দেশন দাঙি ধৰিছে বাৰেতি দীঘলাপুৰ নৱতাপুং গাঁৱৰ যুৱক যুৱতী আৰু বিশেষ বয়োজ্যেষ্ঠসকলে। ধন্যবাদ।